হেল্ল' বন্ধু বান্ধৱীসকল, আজি বহাগৰ 1 তাৰিখ। সেয়েহে আজি ঘৰত মাহ হালধিৰে সকলোৱে গা ধুৱে। আজি আমাৰ বাবুও মাহ হালধিৰে গা ধুই আছে। যিহেতু পহিলা বহাগ, সি ৰাতিপুৱাই উঠিছে, কিয়নো আজি সি মাহ হালধিৰে গা ধুব হেনো। একদম চাৰিওফালে সি সানিছে। ঠাণ্ডাও নাই, ৰাতিপুৱা উঠিয়ে গা ধুৱে পটাপট। আজিতো আকৌ সোনকালে উঠিলে, যাতে সি ৰঙালী বিহুটো উদযাপন কৰিব পাৰে। আজি বিহুত কি কি কৰিলোঁ সেয়া লৈ হেনে ভিডিঅ' এতিয়া আগবঢ়াইছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টি চাব আৰু ভাল পাব। এয়া বাবু ৰেডি, বিহু ড্ৰেছ পিন্ধিছে। ময়ো ৰেডি বিহু বুলি। এতিয়া আমি ওলাইছোঁ ফুৰিবলৈ। বাবুৱে নিজৰ মামাকৰ লগত ফুৰিবলৈ যাব আৰু ফটোশ্বুট কৰিব বুলি ভাবিছে। এয়া আমি ওলালোঁ, মামাকে গাড়ী চলাইছে, আমি ধুনীয়াকৈ গাড়ীত বহিছোঁ। বাবু বিৰাট ফূৰ্তিত গৈ আছে। মনত এটি আশাও, কিবা খাবলৈ পাব, আইচক্ৰীমো হ'ব পাৰে সেয়া। এয়া আমি ওলালোঁ। আমি গৈ গৈ ধুনীয়া এটি লোকেশ্যন পাইছোঁ। এয়া বামুণগাঁও কাকৈজানা পাহাৰ। এয়া ভাইটি ৰেডি একদম DSLR লৈ। এয়া আমি আহিছোঁ, চাওকচোন ইমান ধুনীয়া। এয়া তৰতৰীয়া পাহাৰ, ধুনীয়া পিকনিক স্পট হয় এয়া। আজি ইয়াতে ফটোশ্বুট কৰিম বুলি ভাবিলোঁ। এয়া প্ৰাকৃতিক দৃশ্যৰে ভৰপূৰ বুলি ক'ব পাৰি। ইমান ধুনীয়া ঠাই। ভাইটি তাৰ কেমেৰাটো ঠিক কৰি আছে। আপোনালোকক অকণমান এনে দেখাইছোঁ, ধুনীয়া লাগিছে নহয়নে? এয়া আমাৰ ফটোশ্বুট হ'ল, আমি ঘৰে ঘৰে আহিলোঁৱেই। কেইখনমান ফটো উঠিলোঁ। এয়া ৰেষ্টুৰেণ্টত বহিছোঁ। গাঁৱতে সৰু এটি ৰেষ্টুৰেণ্ট আছে, তাত বহিছোঁ। কি খাম বুলি ভাবি থাকোঁতে ভাবিলোঁ চাওমিনে খাওঁ। বাবু ৰেডি, চাওমিন খাব। এয়া আমাৰ চিকেন চাওমিন আহি গ'ল। বাবু খুব আৰামত বহি লৈছে। এয়া সন্ধিয়া টাইমত আমি যিহেতু থোপা দিওঁ বিহুত, মায়ে দি আছে। এয়া মায়ে মোৰ বাবে ৰেডি কৰি থৈ দিছে। 7 বিধ শাক কাটি কুটি থৈ দিছে একদম ৰেডি কৰি। আৰু এয়া আমি জালৰ আঞ্জা খাওঁ আজি, যিহেতু পহিলা বহাগ। এয়া জালৰ আঞ্জাৰ বাবে তিল, জিৰা, মছলা পাতি ৰেডি। এইখিনি পটাত পিহি ল'ম। আদা, নহৰু, পিঁয়াজ সকলোখিনি পটাত পিহি ল'ম। কচু আছে, কচুখিনিও পটাত পিহি ল'ম। জলকীয়া যিমান পাৰে দিম, যিহেতু আজি জালৰ আঞ্জা খাব লাগে। এয়া মই পটাত পিহি ৰেডি কৰিছোঁ। দুধ কচুখিনিও ৰেডি কৰি লৈছোঁ, কিন্তু এয়া হৈছে গন্ধ কচু বুলি আমাৰ ইয়াত কয়। সেইখিনিৰ কেৱল ৰসটোহে দিম। কেৰাহীত তেল গৰম কৰিলোঁ। এয়া তেল দিছোঁ কেৰাহীত, অকণমান গৰম হ'ব দিম। ইয়াতে দিম পিঁয়াজ, জলকীয়া। আজি একদম জ্বলাৰ আঞ্জাই, যিহেতু জ্বলাই দিম ঠিকছে। এয়া তেজপাত জ্বলা দি দিছোঁ মই। এয়া মই বটি থোৱা মছলা পাতিখিনি যিখিনি আছিলে গোটেইখিনি দি দিছোঁ। জিৰা, তিল, পিঁয়াজ, আদা, নহৰু, কচুৰ যিখিনি পেষ্ট মই কৰিছোঁ পটাত পিহি, সেইখিনি গোটেইখিনি দিছোঁ। এয়া পেষ্টখিনি ভজা হ'বই আৰম্ভ হৈছে। ইয়াতে দিছোঁ হালধি আৰু অকণমান নিমখ। এয়া মই হালধি নিমখ দিছোঁ। এতিয়া লৰাই দিম। বহুত বেছি টাইম জালৰ আঞ্জা ভাজিব নালাগে, নহ'লে জলকীয়া যিটো গুণ আছে সেইটো নোহোৱা হৈ যায়। এতিয়া ইয়াতে দিছোঁ জাতি জালুকৰ গুড়ি। আপোনালোকে বেছি জ্বলা যদি বিচাৰে বেছিকৈ দিব। এতিয়া ইয়াতে দিছোঁ গন্ধ কচুখিনি যে লৈছিলোঁ তাৰ ৰস, লৰাই দিছোঁ। হ'বই আৰু জালৰ আঞ্জা। ইয়াতে এতিয়া পানী দিলে অকণমান হৈয়ে গ'ল জালৰ আঞ্জা। চটপট হৈ যায়, বেছি টাইম নালাগে। ইয়াৰ লগতে মই শাকখিনি যে ভাজিলোঁ সেইখিনি হৈয়ে গ'ল ভজা। এতিয়া ইয়াতে মাংস বনাবৰ বাবে মাংস ৰেডি কৰি লৈছোঁ, ছাগলীৰ মাংস। এতিয়া কেৰাহীত দিম তেল, মিঠাতেল দিছোঁ। এতিয়া ইয়াতে মছলা যিখিনি লৈছিলোঁ, পিঁয়াজখিনি আজি বটি লোৱা নাই, কাটিয়ে লৈছোঁ মই সৰু সৰুকৈ। সেইখিনি দিম আৰু ধুনীয়াকৈ ভাজি ল'ম। পিঁয়াজখিনি অকণমান লৰাই চৰাই দিম। ইয়াতে দিছোঁ মই তেজপাত আৰু জলকীয়া দুটা। অকণমান ৰঙচুৱা হ'ব লাগিব পিঁয়াজখিনি। এতিয়া ইয়াতে আদা, নহৰু আৰু জিৰাৰ যিখিনি পেষ্ট আছে সেইখিনি দি দিম। ইয়াতে মই দুটি জলকীয়াও দিছোঁ বটি এনে। লৰাই দিছোঁ। এতিয়া এইখিনি তেতিয়ালৈকে ভাজিব লাগিব যেতিয়ালৈকে ৰঙচুৱা নহয়। এতিয়া ইয়াতে আলুখিনিও একেবাৰে দি দিছোঁ। মই 3টা ডাঙৰ আলু লৈছোঁ, সৰু সৰুকৈ কাটি লৈছোঁ। এয়া এইখিনি লৰাই দিম, অকণমান টাইম ভাজিম। আলুখিনিও ধুনীয়াকৈ ভজা হ'ব লাগিব। বিহু উপলক্ষে আজি ভাবিলোঁ এনেকৈ বনাওঁ।
যিহেতু বহাগ বিহু প্ৰথম বিহু, ইয়াতে হালধি দিছোঁ আৰু নিমখ দিম মছলাখিনিতেই। ইয়াত নিমখ দিলোঁ, আপোনালোকে জোখ অনুসৰি নিমখ দিলেই হ'ল। লৰাই দিছোঁ দেই ধুনীয়াকৈ। আপোনাৰ দেখিছে কালাৰ হৈ আছে ধুনীয়াকৈ। এতিয়া ইয়াতে মই দিম অকণমান চেনি, টেষ্টৰ বাবে মই অকণমান চেনি দিওঁৱেই মাংসত। ইয়াতেও দিছোঁ অকণমান, বেছি নহয়। এতিয়া লৰাই দিছোঁ, চাওক ধুনীয়া হ'ল, ভজা হৈ গৈছে। এতিয়া ইয়াতে মই মাংসখিনি দি দিম। মাংসখিনি ধুনীয়াকৈ আগতে ধুই থৈছোঁ, হ'লে আৰু মাংসখিনি দি দিছোঁ। এতিয়া এইখিনি ধুনীয়াকৈ লৰাই দিম। ছাগলী মাংসত অকণমান টাইম লাগে, যিহেতু মাংসখিনি ভালকৈ সিদ্ধ হ'ব লাগে। মুৰ্গীৰ মাংস পটককৈ সিজি যায়, কিন্তু ছাগলীৰ মাংস সিজোতে টাইম লাগে। আৰু ঢাকনিখন দিলোঁ। মাংসখিনি ভাজি আছোঁ আৰু অকণমান ভাজিব লাগিব। ইয়াতে বিলাহী দিছোঁ মই, এটা ডাঙৰ বিলাহী সৰু সৰুকৈ কাটি দিছোঁ। এতিয়া দিছোঁ লৰাই, আৰু চাওক মাংসত তেল উঠিছে, মাংস ফুটিব ধৰিছে। এয়া মাংস কালাৰটো হৈছে, অকণমান পানী দিছোঁ আৰু সিদ্ধ হ'ব দিম। ছাগলী মাংস সিজিবলৈ লাগিব অকণমান, নহ'লে যে ভালেই নালাগিব। আপোনালোকে কেনেকৈ বনায় মোক জনাব। কুকাৰতো দিব পাৰে, পটককৈ হয়। মই পিছে দিয়া নাই কুকাৰত। ঢাকনিখন দিলোঁ, গুচালোঁ, অকণমান আকৌ দি দিছোঁ। এয়া আটাও মাৰি থৈছোঁ ৰেডি ৰুটিৰ বাবে। এয়া মাংস ধুনীয়া হৈছে কালাৰটোও। মাংস ভাজি দিছোঁ, ভাজিয়ে থাকিম যেতিয়ালৈকে এই ধুনীয়াকৈ ভজা নহয়। ইয়াতে দিছোঁ দৈখিনি ধুনীয়াকৈ লৰাই দিছোঁ। মাংসৰ এতিয়াহে ধুনীয়াকৈ কালাৰ উঠিছে। পাঠাৰ মাংসত দৈও দিব পাৰে, অমিতাও দিব পাৰে। এতিয়া দিছোঁ পানী, অকণমান সিদ্ধ হ'ব দিম। লৰাই দিছোঁ। এতিয়া ঢাকনিখন দি দিম আৰু মাংসখিনি অকণমান বইল হ'বলৈ দিম। মাংসখিনি বঢ়িয়া, এইয়া চাওক মাংস হৈয়ে গৈছে আৰু উঠিছে। এতিয়া যিখিনি পানী আপোনালোকক লাগে দি দিব পাৰে। মই পানীখিনি দি দিছোঁ অকণমান। মাংস উতলিব ধৰিছে। ইয়াতে দিছোঁ অকণমান মিট মছলা, লৰাই দিছোঁ। আপোনালোকে বিহুত কি কি বনালে জনাব। অকণমান গৰম মছলা দিছোঁ মই, বটি থৈ দিছিলোঁ আগতেই। আটাইলৈকে আপোনালোকক ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। ইয়াতে দিছোঁ চচ। মাংস হৈ গ'ল ৰেডি। এতিয়া মই একাপ চাহ খাবলৈ লৈছোঁ। সন্ধিয়া চাহ খাওঁতে আজি নহ'লে, টাইমে নাপালোঁ, সেয়ে অকণমান পলমকৈ চাহকাপ লৈছোঁ। আপোনালোকে বিহুত কি কি কৰিলে জনাব। ওৱান ছেকেণ্ড, হেপ্পী ৰঙালী বিহু। থেংক ইউ।